মৰ্নিং বন্ধুসকল, আজি আকৌ স্বাগতম জনাইছোঁ আজি মোৰ নতুন এটা ভিডিঅ'লৈ। ভিডিঅ' বহুত দিন দিব পৰা নাই, কাম গৈছোঁ, সেইকাৰণে ভিডিঅ' দিম বুলি ভাবি আছোঁ, কিন্তু ৰেগুলাৰ ভিডিঅ' দিব পৰা নাই। আপোনালোকে বেয়া নাপাব। আজি মানে মায়ে হাতে কাম লাগি আছে, মই চব্জি কাটো বুলি লৈছোঁ। ইয়াত বন্ধাকবিটো কাটি লওঁ। আজি কাম যোৱা নহ'ল, আজি দেওবাৰ। আজি তাকে ভিডিঅ' আপোনালোকৰ আগত দিম বুলি ভাবিছোঁ। তাকে এতিয়া চব্জি কাটি কেনে ভাতটো খাই লওঁ, তাৰপৰা কি কৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু মানে ভিডিঅ' ৰেগুলাৰ দিব পৰা কাৰণটো মানে সেইটোৱে আৰু, কামত গৈ থাকোঁ, কাম নগ'লেতো নহ'ব ন। এতিয়া সেইকাৰণে আজি দিম বুলি ভাবিছোঁ, ৰেগুলাৰ দিব চেষ্টা কৰিম। এতিয়া এইকেইদিনটো এনেকৈ দিব লাগিব, কাম যেতিয়ালৈকে মানে কাম কৰি পইচাটো অকণমান বনাই ল'ব নোৱাৰোঁ, তেতিয়াহ'লে ভিডিঅ' এনেকৈ দি থাকিম বাৰু। যদি সময় পালে আপোনালোকক দিব চেষ্টা কৰিম ভিডিঅ'বোৰ, মানে ভিডিঅ'বোৰ চাই দিব আপোনালোকে। আজি আকৌ 5 দিনমান ভিডিঅ' দিয়া নাই, আজি দিম বুলি ভাবিছোঁ আৰু তাকে। এতিয়া চব্জিটো কাটি লওঁ, ভোকো লাগিছে। ৰাতিপুৱা সদায় কামত যাওঁতে সোনকালে খাই যোৱা হয়। এতিয়া 8টামান বাজিলেগৈ, চব্জিটো কাটি কেনে বনাই খাই লওঁ, আকৌ আপোনালোকক লগ পাই আছোঁ। বৰ্তমান এতিয়া চব্জি কাটি কেৰাহীত বহাই দিলোঁ। আপোনালোকে ভাবিছে চাগে ন, আজি মাইকী থাকিও কৰিছে, কিন্তু সেইটো কথা নহয়। মানে যদি ব্যস্ত হৈ থাকে কামত, নিজেতো কৰিব চেষ্টা কৰিব লাগে। সেইকাৰণে অলপ চলপ বনাব শিকিছোঁ আৰু, বৰ বিশেষ ভালকৈ বনাব নাজানো, কিন্তু তাকে অলপ চলপ বনাইছোঁ। ধুনীয়াছে অলপ লৰাই দিওঁ। মছলা কি মছলা দিম, এই ডাঙৰ পেকেটটোত এই পেকেটটোতে সৰু মছলাখিনি সোমাই থৈছোঁ। এইখিনি কি হয় জানো, একো ওপৰত নাম চাম লিখাই নাই। দি দিওঁ, যি নহ'লেও অলপ খাবত কেনেকুৱা হয়। এইটো চব্জি মছলা নেকি, এইটো চব্জি মছলাই হয়। আৰু এইটো ধনিয়াটো আছে নাই জানো, আগতে অনা শেষেই হ'ল চাগে, এনেই অলপ ওলাব চাগে, দি দিওঁ, খাবলৈ অলপ টেষ্টি হ'ব ন। এতিয়া অলপ লৰাই কেনে তাৰপৰা ঢাকি দিওঁ। এতিয়া ধোঁৱা খাইছে চালা। এতিয়া অলপ দেৰি ঢাকনটো লগাই দিওঁ, তাৰপৰা বিন্দাছকৈ উলিয়াই খাব লাগিব। বৰ্তমান এতিয়া 12:30 বাজিলে, গাটো ধুই লওঁ, লেজাৰত কাম অলপ আছে, কামটো কৰি আহোঁগৈ। মানে আমাৰ কাৰেণ্টৰ বিল দিয়া হোৱা নাই, কাৰেণ্টৰ বিল মানে দোকান এখনত দি থৈ আহিবগৈ লাগে, মানে পইচাটো দি থৈগৈ, পাপাই উলিয়াই কিনে থৈ গৈছে পইচাটো। সেই গা পা ধুই ৰেডি হ'লোঁ, লগ পাইছোঁ আপোনালোকক গা ধুই কিনে। বৰ্তমান এতিয়া গা পা ধুই ৰেডি হৈ গ'লোঁ, তাৰপৰা এতিয়া লেজাৰ পৰা পটককৈ আহিবগৈ লাগিব। বাইকখনৰ অৱস্থা চখে ন, ধুইছিলোঁহে গোটেই, আকৌ আজি এইকেইদিন মানে বৰষুণ দিলে নাই, কামলৈ যাওঁতে গোটেই বোকা পৰি অৱস্থা বেয়া হৈছে। কেইদিন হৈছিলে, দুসপ্তাহমান হোৱাই নাছিলে, ধুইছিলোঁহে, আকৌ এতিয়া বোকা লাগি অৱস্থা বেয়া। তাকে এতিয়া নুধুওঁ, দুদিনমান থাকক, বেছিকৈ ধোৱা মেলা কৰি থাকিলে এইবিলাকত গোটেই মাত দিয়ে মানে, সেইকাৰণে নুধুওঁ এতিয়া। বাইকখন উলিয়াই লওঁ, আপোনালোকক লগ পাইছোঁ মানে কি, বাইকখন উলিয়াই কিনে আকৌ জল্দি গৈ দি থৈ আহিব লাগে, নহ'লে বেটি মানে মাহঁতৰ লগত ফুৰিব গৈছে, তাক লৈ আহোঁগৈ। মাহঁতো গৈছে, তাৰপৰা মানুহজনী গৈছে, সিহঁতে গোটৰ সিহঁতৰ আত্মসহায়ক গোটৰ মিটিং আছে বোলে, সিহঁতে গাঁৱত গৈছে। মাহঁতে এজেগাত গৈছে, তাৰপৰা মানুহজনী এজেগাত গৈছে, সেইকাৰণে সিহঁতৰ দুইজনীকে মানে গ'লগৈ। বেটিও লগত গ'লগৈ আইতাকৰ লগত, তাই মানে একো খাই নগ'ল। তাকে ঘৰলৈ লৈ আহোঁগৈ, পইচাটো দিব, বাহিৰে সোনকালে গৈ বেটিকো লৈ আহিব লাগিব লগত। চাই থাকক আপোনালোকে। এতিয়া বেটিক আনি কিনে পাই গ'লোহি, বেটি হাই আকৌ দিয়া, হাই। বেটিক আনি কিনে পালোহি, এতিয়া ঘৰলৈ যাওঁ। তাকে পিঠা খাই আছে, পিঠা খাই আছে। এই মাস্কখনো লগাই আছে, দুখন মানে ঠাণ্ডা যে, এইখন মোৰ মুখত মই এখন ইয়াক দি দিলোঁ, মানে ঘৰৰ পৰা আহিলোঁ। খুলি দিম ৰখিবা। বৰ্তমান মানে ভাত নাখাওঁ বুলি ভাবিছিলোঁ, পিঠা খাই লৈছিলোঁ। এয়া পাপাই মাছ কেইটামান বিচাৰি কিনে লৈ আহিলে, আৰু এয়া বনাই আছোঁ, ফ্ৰাই কৰিছোঁ মিছা মাছ, আৰু এই সৰু মাছ খালি চন্দা, আৰু এইডাল পুৰি গৈছেগৈ। এইকেইটা অলপ তাপত দি লৈছোঁ, পিটিকা কৰি খাম, পিঁয়াজৰ লগত কাটি কিনে ধুনীয়াকৈ। তাকে এইকেইটা দি লওঁ, এচাইড সিজিলে আৰু এচাইড আছে। ভাতটো ধুনীয়াকৈ খাই লওঁ, তাৰপৰা আমাৰ ইয়াত মানে ফুটবল খেল এখন হৈছে বাগানত, তাত গৈ আপোনালোকক লগ পাই আছোঁ। মাছ এতিয়া একদম ভাতটো বঢ়িয়াছে, খাই লওঁ। এতিয়া ভাত চাত খাই ৰেডি হৈ ল'লোঁ, খেললৈ যাবৰ কাৰণে বাইকখন উলিয়াই থৈ দিয়া আছে, উঠনি উলিয়াই থৈ দিয়া। এতিয়া গৈ থাকোঁ, আপোনালোকক ফিল্ডতে লগ পাই আছোঁ।
Bye-bye. Reading over. लोप ना किया गोलकीपर ना भैरव ना विकट ভাল প্লেয়ার গোলकीপার ফিল ওপৰে মাৰিবলৈ যুগলো ভাগিলে দিন ভাল যুগলো এইডোখৰ লাগিলে মজা দিলে দে দুটা গ'লে কমলা কালাৰ কাটিয়ে পেলালে মোৰ হাতত আকৌটা আহিছে সোমালে চা ডাইৰেক্ট সোমালে এইটো গ'ল হ'ব না সোমালে সোমাই গ'ল ভিডিঅ' কৰিছে মাদাৰ ইণ্ডিয়া গম নাপাওঁ চাগে নিজে বেটাৰ আছে কৰি দে ঘৰত প্ৰুফটো দেখাব লাগিব চাৰিটা বাগান গেট ফাইনেল গ'ল বাগান গেট ফাইনেল ওলালে আচ্ছা তেন্তে ওলালে মজা গ'ল 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 হ'ব নেকি সোমালে তোমাৰ এতিয়া খেল চাই আহি কিনে ঘৰৰ পৰা আহি গ'লহি পকৰি কোনে আনিলে কৈ দিছোন বুলি কোনে পকৰি কোনে আনিলে তোমাৰ পেহানো আনিলে অঁ পকৰি আনি দিলে এতিয়া তাই পকৰি খাই আছে খেল উইনাৰ হ'ল মানে ছেমি ফাইনেল জকাই কি আছিলে দেই জকাই বাগান নেকি সেনেকৈ কোনোবা এটা খালে প্লাণ্টিকত হেৰি হ'ল প্লাণ্টিকত জিকিলে এটা 4 গ'ল আৰু এটা টিম বৰুৱা টিমটো মানে 3 গ'ল নে কিমান হয় এনেকৈ কিবা এটা হয় চাই ভালেই লাগিলে দুটা টিমো ভালে আছিলে কিন্তু খালি প্লাণ্টিক হ'লগৈ আৰু ডিফেন্সৰ কেইটা দুইটা ছাইডো মানে বহুত ভাল আছিলে সেইকাৰণে প্লাণ্টিক হ'লগৈ আৰুনো কি মানে সময় চাই থাক আপোনালোকে ভিডিঅ'টো ভাত চাত খাই উঠিলোঁ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আকৌ এটি নতুন ভিডিঅ'ত লগ পাইছোঁ আপোনালোকক টাটা বাই বাই গুড নাইট